BPF आरो BJPनि सोमोन्दोआ विधानसभानि MLAफोरनि गेजेरावसो। এই মিত্ৰতাটো অকল বিধানসভাৰ ভিতৰত राजखान्थियारि दोलोनि गेजेराव जेबो रोखोमनि सोमोन्दो गैया। সেইটো কোনো পলিটিকেল আন্ডাৰষ্টেণ্ডিং নহয় বুলি দুই পক্ষই জনাইছে। बे बाथ्राखौ बुंदों आसाम विधानसभानि बुंथिगिरि बिश्वजित दैमारिया। रायजो सभा बिसायख'थियाव हाग्रामा महिलारिनो बिजाथिनि मासि होगोन ना होआ बेखौ UPPL आरो BJP दोलोआ थांखि लागोन। भेरगावआव लामा लुफुंनायनि अन्थाइ खाम्फा गायसननानै विधानसभानि बुंथिगिरि बिश्वजित दैमारिया बे बाथ्राखौ बुङो। এই মিত্ৰতাটো অকল বিধানসভাৰ ভিতৰত BPFৰ MLAখিনিয়ে এতিয়া চৰকাৰখনক প্ৰত্যেকটা বিষয়ৰ তাত যিবোৰ আলোচনা হ'ব তাত চৰকাৰ পক্ষত থাকিব, চৰকাৰক সমৰ্থন জনাব, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমৰ্থন জনাব হাউচৰ ভিতৰত। গতিকে এইখিনিয়ে সেইটো কোনো পলিটিকেল আন্ডাৰষ্টেণ্ডিং নহয় বুলি দুই পক্ষই জনাইছে। মইতো স্পিকাৰ হিচাপে সেইবিলাক জানিব পাৰাৰ কোনো সুবিধা নাই, কিন্তু এতিয়াৰ যিটো মানে BPFৰ লগত বুজা পৰা হৈ মানে বুলি কৈ আছে সেয়া হ'ল অকল বিধানসভাৰ ভিতৰত আৰু মুখ্যমন্ত্ৰী বিধায়কসকলে মুখ্যমন্ত্ৰীৰ লগত সদায় থাকিব আৰু চৰকাৰখনক সদায় তেওঁলোকে এতিয়া সমৰ্থন কৰি যাব। বিভিন্ন বিল পাছ বিভিন্ন বিষয়ত যেতিয়া ডিবেট হ'ব তেতিয়া চৰকাৰ পক্ষত বা আপোনাৰ BJP UPPL আৰু AGPৰ যিটো চৰকাৰ ইয়াৰ লগত BPFটোও একেলগে থাকিব তাত। গতিকে ৰাজনৈতিকভাৱেতো চবেই মিলি থাকিলে হ'ল, মিলি থাকিব লাগে আৰু কি। ৰাজ্যসভাৰ যিহেতু নিৰ্বাচন আহি আছে, হাগ্ৰামা মহিলাৰী প্ৰাৰ্থী হ'ব পাৰে নেকি? নাই, সেইটো ডিচাইড কৰিব UPPL দলে, কাৰণ UPPL দল হিচাপে ৰাজ্যসভাৰ প্ৰাৰ্থী হয়তো মানে হ'ব। গতিকে সেইটোৰ কাৰণে UPPLে ডিচাইড কৰিব। BJP UPPL দুইটা পক্ষই কথা পাতি অলৰেডি ঘোষণা কৰিছে যে UPPLক এটা দিয়া হ'ব।